वीडियो को शेयर करना है, सब्सक्राइब करना है, कमेंट करना है। Good morning everyone. SSD Vlogs Assamese আপোনালোকক পুনৰ স্বাগতম জনাইছো। श्रेया कार चलाने में व्यस्त और इसका कार अभी आ रही है और अभी बैक गियर में जाएगा तो पापा का गाड़ी बैक गियर में जा रहा है। हमारा श्रेया का गाड़ी बूम 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 और ये अभी गाड़ी सीधा जाएगा। ঘৰৰ ওচৰত জেচিবিৰে আপোনালোকে দেখিছে পুখুৰী খান্দি থকা হৈছে আৰু মানুহবোৰে চাই আছে আৰু আমাৰ শ্ৰেয়াও কম নহয়, তাইও গুচি আহিল জেচিবিৰে মাটি খন্দা চাবলৈ। पापा ए জেচিবিখনে মাটি খান্দি আছিল, কিন্তু মাটি খান্দি থাকোঁতেই এটা বস্তু ওলাল। সেইটো চাওক আপোনালোকে। श्रेया खुशिया আৰু আছে নেকি? ডাঙৰ আছে ওইটা। মই কৈছিলো কি ওলাব? এইটো কি হ'ল এইটো লাগিলে অলপ। আৰু সন্ধিয়া হৈ গৈছে, বহুত ঠাণ্ডা পৰিছে। এই 2-3 দিনৰ পৰা বহুত ঠাণ্ডা বতৰ, বৰষুণো দিছে। বৰষুণ এতিয়া বৰ্তমান নাই যদিও কিন্তু বহুত ঠাণ্ডা নামিছে। গতিকে মই যাওঁ ম'ম' আনিবলৈ আৰু চানা আনিম। গতিকে ম'ম' আৰু চানাকে খাওঁ ঠাণ্ডাত। বহি গ'লোঁ চানা আনিবলৈ। আৰু মই পাব্লিকত এতিয়ালৈকে ভালদৰে ভিডিঅ' বনাবলৈ শিকা নাই ভালদৰে, গতিকে তাত হয়তো মই ভিডিঅ' বনাব নোৱাৰিম তাত। আৰু ম'ম'খিনি আনি খোৱাহে দেখুৱাব পাৰিম। বহুত ঠাণ্ডা লাগিছে মোৰ, কাৰণ মই ঠাণ্ডাত বেছিভাগ মানে ঘৰৰ ভিতৰতে সোমাই থাকোঁ আৰু তাত ভিডিঅ' কৰিব নোৱাৰিম। দোকানৰ পৰা ম'ম' লৈ আহিলোঁ আৰু ম'ম'খিনি খাই বহুত টেষ্টি আছে আৰু চানাখিনিৰ কথা কি ক'ম, লাজবাব টেষ্টি। ৰাতিপুৱাই খুৰীহঁতে তাঁতত ৰুমাল ববলৈ যা যোগাৰ কৰি আছে। এয়া হ'ল বেদান্ত আৰু ই মোক চেলেঞ্জ কৰিছে যে টি চাৰ্টটো খুলি দিব, কিন্তু বলটো তাৰ পিঠিত এনেদৰেই থাকিব। বল गिर गया पानी में जाके। এইটো ইমান দ নাই ন? পাকুৰিত নে পুখুৰীত? আবেলি হৈ গ'ল আৰু ওচৰতে কোন পোৱালীয়ে ফুটবল খেলি আছে। আজিকালি কিন্তু ফুটবল খেলাতকৈ পোৱালীবিলাকে কি খেলে কচোন? হে হে ফুটবल খেলে নে কি খেলে আজিকালি? হে फ्री फायर हाय गाइस, इधर फुटबॉल मैच हो रहा है। फुटबॉल ज़्यादा खेलता है या मोबाइल में फ्री फायर ज़्यादा खेलता है लोग? फुटबॉल तो सिर्फ शाम को ही खेलता हूँ और मोबाइल में गेम ज़्यादा खेलता हूँ। ऐसे बोले गाइस ये लोग फाइटिंग कर रहे हैं। रेस्ट लेने की ज़रूरत है, मैं इधर रेस्ट लेता हूँ। बहुत थक गया है तो। আজিকালি আউটডোৰ গেম খেলা বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে, কিয়নো আউটডোৰ গেমতকৈ এতিয়া ইনডোৰ গেম বুলিও নহয়, আজিকালি মেইন বস্তুটো হ'ল মোবাইল। গতিকে মোবাইলটো পালে ল'ৰা ছোৱালীবিলাকে আৰু একো নালাগে, মোবাইলতে গেম খেলিব। চ' মোবাইলত গেম যদি এনেকৈ খেলি থাকে ভৱিষ্যতে নিশ্চয় এটা এফেক্ট পৰিব আউটডোৰ গেম যদি নেখেলে। আগতে মানুহে বহুত খেলিছিলে, চ' আজিকালি সেই খেলাটো সৰু ল'ৰাই হওক বা ডাঙৰেই হওক সেই খেলটো কমি গৈছে। মানে মোবাইল অহাৰ পিছত মোবাইলটোৱে এভৰিথিং হৈ গৈছে মানুহৰ। যদি মানুহৰ মোবাইলটো দুদিন নাপায় মানুহ পাগল হৈ যাব। এটা অসুবিধা আছে, ফিল্ডৰ অসুবিধা। তো ফিল্ড নোহোৱাৰ ফলত ঠাণ্ডাৰ দিনত যেতিয়া ধান কটাৰ পিছতে মানুহে খেলিব পাৰে। গতিকে সেই 3-4 মাহ খেলে মানুহে আৰু খেলাৰ পিছত আকৌ বৰষুণ পৰিব, ফিল্ড নাই। আউটডোৰ গেমছ খেলাব লাগে আৰু ফ্ৰী ফায়াৰো খেলিব লাগে, কিন্তু কম খেলিব লাগে। আজিলে ভিডিঅ'টো সমাপ্ত কৰোঁ। নতুন এটা ভিডিঅ' অহালৈকে টিল দেন টেক কেয়াৰ।
দেন টেক কেয়ার টাটা বাই বাই Bye bye.